थियारि चिरां जिल्लानि सिङाव थानाय बिजि साब डिभिजननि पानबारि ओनसोलाव सिगां आलायारन थियेटारा दिनै बोधय 4 बोसोराव हाबबाय। আচ্ছা, আমার বিটিআর চিরাং জিলা বিজি সাব ডিভিজনের অন্তর্গত পানবাড়ি এরিয়ার সেই গৌরবদারা একটা সরু ঠাইত বিগত দিনবোৰৰ 3 বছৰ অলৰেডি পাৰ হৈ গ'ল, এতিয়া 4 বছৰত সোমাইছে। গতিকে এই 4 বছৰত তেওঁলোকে ৰিহাৰ্চেল আজিৰ পৰা আৰম্ভ হ'ব। এই ৰিহাৰ্চেলৰ দ্বাৰ মুকলি কৰাৰ কাৰণে আলায়াৰন থিয়েটাৰৰ কৰ্তৃপক্ষ তথা ভূপেন ছেক্ৰেটাৰী ডাঙৰীয়াই মোক ইয়াত নিমন্ত্ৰণ কৰিছে। সেই হিচাপে মই ইয়াত আহিছোঁ। সঁচা সঁচিতে বৰ ভাল লাগিছে। তেখেতে আমাৰ অঞ্চলৰ সুনাম কঢ়িয়াই অনাৰ কাৰণে যিহেতু আলায়াৰন থিয়েটাৰৰ দ্বাৰাই কিছুমান আমাৰ যি ট্ৰেডিশ্যনেল যিটো কালচাৰ সেইবোৰ তেওঁলোকে দেখুৱাব আৰু আমাৰ কিছুমান মানে সমাজটো বেয়া ফালে তাল খাইছে। গতিকে সেইবোৰ ঠিক কৰাৰ কাৰণে তেখেতে এই থিয়েটাৰ মাধ্যমেদি এটা ভাল এটা মেছেজ দিব বুলি মই আশা কৰিছোঁ। আৰু মই দেখা কৰিছোঁ ইয়াত আহি পেলাই যিমান এক্টৰ এক্ট্ৰেছ ভাল পাল আমাৰ বড়ো সমাজৰ বড়োসকলৰ যিবিলাকে ভাল পাল এক্টৰ এক্ট্ৰেছ আছে তেওঁলোকে ইয়াত মানে ৰাখি দিছে। গতিকে এইবেলি মই আশা কৰিছোঁ যোৱা বছৰতকৈ এইবেলি আলায়াৰন থিয়েটাৰ মানে ভাল ফলাফল লাভ কৰিব পাৰিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ।